वेलकम टू माय चैनल। আজি মই দশম শ্ৰেণীৰ ধাতু আৰু অধাতু চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰবোৰ ইন ডিটেইল দি আছো। তোমালোকে বুজিবলৈ যত্ন কৰিবা আৰু যদি কিবা অতিৰিক্ত কোৱেশ্চন নম্বৰ 1 সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পাব পৰা এটা ধাতুৰ নাম হৈছে পাৰা। কটাৰীৰে কাটিব পৰা এটা ধাতু হৈছে সোডিয়াম। এটা ভাল পৰিবাহী ধাতুৰ উদাহৰণ হৈছে তাম। এটা বেয়া পৰিবাহী ধাতুৰ উদাহৰণ হৈছে লিড বা সীহ। কোৱেশ্চন নম্বৰ 2 ধাতুবোৰক পিটি পিটি চেপেটা কৰিব পাৰি এই গুণটোক ঘাত সহনীয়তা বোলে। আকৌ ধাতুবোৰক টানি টানলৈ ৰূপান্তৰিত কৰিব পাৰি এই গুণটোক নমনীয়তা গুণ বোলে। কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 46 সোডিয়াম আদি অতি সক্ৰিয় ধাতু, গতিকে সহজে বায়ুৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে, গতিকে ইয়াক পানীৰ তলত ডুবাই ৰখা হয়। কোৱেশ্চন নম্বৰ 2 পেজ নম্বৰ 46 আইৰনে পানীৰ লগত বিক্ৰিয়া কৰিলে আইৰন অক্সাইড উৎপন্ন কৰে। একেদৰে পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। কোৱেশ্চন নম্বৰ 3 পেজ নম্বৰ 46 যিখন তালিকা দিয়া আছে এই তালিকাখনৰ পৰা আমি ধাৰণা কৰিব পাৰিম যে বি আটাইতকৈ বেছি সক্ৰিয় ধাতু। বি ধাতুটো কপাৰ সালফেটৰ দ্ৰৱত মিহলালে কপাৰক অপসাৰিত কৰিব আৰু এই ধাতুকেইটাৰ সক্ৰিয়তা ক্ৰম DCAB হ'ব। কোৱেশ্চন নম্বৰ 4 ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ এটা উদাহৰণ দিয়া হৈছে আইৰনে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে আইৰন সালফেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব। কোৱেশ্চন নম্বৰ 5 পেজ নম্বৰ 46 আইৰন সালফেটৰ লগত জিংক ধাতু দিলে জিংকে আইৰনক অপসাৰিত কৰিব। কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 49 ইয়াত সোডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ বিন্দু গঠন দেখুওৱা হৈছে। মনত ৰাখিবা বিন্দু গঠন বুলিলে আমি বহিৰতম কক্ষৰ ইলেক্ট্ৰনকেইটাহে দেখুৱাব লাগে। কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 49 সোডিয়াম অক্সাইডৰ গঠনৰ সময়ত দুটা সোডিয়াম পৰমাণুৱে দুটা ইলেক্ট্ৰন এৰি দিয়ে। এৰি ধনাত্মক আধানলৈ ৰূপান্তৰ হয় আৰু এটা অক্সিজেন পৰমাণুৱে এই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানলৈ ৰূপান্তৰিত হয়। এইদৰে উৎপন্ন হোৱা দুটা সোডিয়াম আয়ন আৰু এটা অক্সিজেন নিগেটিভ আয়নৰ মাজত হোৱা আকৰ্ষণৰ ফলত Na2O যৌগ অণু গঠন হয়। একেদৰে মেগনেছিয়াম অক্সাইডৰ গঠনৰ সময়ত একোটা মেগনেছিয়াম পৰমাণুৱে দুটাকৈ অক্সিজেন এৰি অষ্টক সম্পূৰ্ণ কৰে আৰু অক্সিজেনে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি অষ্টক সম্পূৰ্ণ কৰে। মেগনেছিয়াম পজিটিভ আয়ন আৰু অক্সিজেন নিগেটিভ আয়নৰ মাজত আকৰ্ষণ হোৱাৰ ফলত মেগনেছিয়াম অক্সাইড অণু উৎপন্ন হয়। সোডিয়াম অক্সাইডত থকা আয়নবোৰ হৈছে Na+ কেটায়ন আৰু O- এনায়ন। মেগনেছিয়াম অক্সাইডত থকা আয়নবোৰ হৈছে Mg+ কেটায়ন আৰু O- এনায়ন। আয়নীয় যৌগসমূহৰ মাজত কেটায়ন আৰু এনায়নৰ মাজত প্ৰবল আকৰ্ষণ বল থকাৰ বাবে আয়নীয় যৌগসমূহৰ গলনাংক আৰু উতলাংক বেছি হয়। কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 53 পৃথিৱীৰ খোলাত থকা ধাতুবোৰক মণিক বোলে আৰু যিবোৰ মণিকৰ পৰা লাভজনকভাৱে ধাতু আহৰণ কৰিব পাৰি তেনে পদাৰ্থক আকৰিক বা আকৰ বুলি কোৱা হয়। আকৰিকৰ লগত মিহলি হৈ থকা অশুদ্ধিবোৰক খনিজ মল বোলে। কোৱেশ্চন নম্বৰ 2 সোণ, ৰূপ, প্লেটিনাম আদি ধাতু মুক্ত অৱস্থাত প্ৰকৃতিত পোৱা যায়। কোৱেশ্চন নম্বৰ 3 বিজাৰণ পদ্ধতিৰে অক্সাইড আকৰিকৰ পৰা ধাতু আহৰণ কৰিব পাৰি। কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 55 জিংক অক্সাইডৰ লগত মেগনেছিয়াম মিহলালে অপসাৰণ ঘটিব। কপাৰ অক্সাইডৰ লগত জিংক মিহলালে অপসাৰণ ঘটিব আৰু কপাৰ অক্সাইডৰ লগত মেগনেছিয়াম মিহলালেও অপসাৰণ ঘটিব। কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 COVID-19 পেণ্ডেমিকৰ বাবে বাদ দিয়া হৈছে। এক্সাৰচাইজ কোৱেশ্চন নম্বৰ 1 চিলভাৰ নাইট্ৰেটৰ লগত কপাৰ মিহলালে অপসাৰণ বিক্ৰিয়া ঘটিব কাৰণ চিলভাৰতকৈ কপাৰ বেছি সক্ৰিয়। কোৱেশ্চন নম্বৰ 2 আনচাৰটো হ'ব চি। জিংকৰ প্ৰলেপ দি বাচন বৰ্তনত আমি সংৰক্ষণ কৰিব পাৰোঁ। অৱশ্যে কোৱেশ্চন নম্বৰ D2 আনচাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 3
उत्तरটো হ'ব কেলছিয়াম। কুৱেশ্যন নম্বৰ 4 ইয়াৰ কাৰণ হ'ল জিংক টিনতকৈ অধিক সক্ৰিয়, বায়ুৰ সংস্পৰ্শত জিংকে বিক্ৰিয়া কৰি ক্ষয় হৈ যাব। কুৱেশ্যন নম্বৰ 5 আনসাৰটো আমি এনেদৰে লিখিব পাৰিম, হাতুৰিৰে পিটিলে যিবোৰ বস্তু চেপেটা হয় সেইবোৰ ধাতু হ'ব আৰু যিবোৰ ভাঙি যায় সেইবোৰ অধাতু হ'ব। ইয়াৰ উপৰি বেটাৰী সংযুক্ত কৰি বৰ্তনী সাজিলে যদি বাল্বটো জ্বলি যায় তেতিয়াহ'লে ধাতু হ'ব আৰু যদি বাল্বটো নজ্বলে তেতিয়াহ'লে অধাতু হ'ব। কিন্তু কুৱেশ্যন নম্বৰ বিৰ আনসাৰটো হ'ব ধাতু আৰু অধাতু চিনাক্ত কৰাত এই পৰীক্ষাবোৰ সম্পূৰ্ণৰূপে নিৰ্ভৰযোগ্য নহ'ব, কাৰণ ইয়াৰ ব্যতিক্ৰমো আছে, কিছুমান অধাতু বিদ্যুতৰ পৰিবাহীও আছে। কুৱেশ্যন নম্বৰ 6 আনসাৰটো হ'ব যিবোৰ ধাতৱীয় অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্ম দেখুৱায় সেইবোৰক উভধৰ্মীয় অক্সাইড বোলে, যেনে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড। কুৱেশ্যন নম্বৰ 7ৰ আনসাৰটো লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি আইৰণ আৰু জিংকে হাইড্ৰজেন গেছ উৎপন্ন কৰিব, কিন্তু সোণ আৰু ৰূপ এইবোৰে হাইড্ৰজেন গেছ উৎপন্ন নকৰে। কুৱেশ্যন নম্বৰ 8টো তোমালোকক নালাগে। কুৱেশ্যন নম্বৰ 9ৰ আনসাৰ হ'ব উৎপন্ন হোৱা গেছটোৱে শুকান লিটমাছ কাগজৰ ৰং সলনি নকৰে, কিন্তু সিক্ত লিটমাছ কাগজৰ ক্ষেত্ৰত নীলা লিটমাছক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰিব, আৰু ইয়াৰ বিক্ৰিয়াটো দিয়া হৈছে ছালফাৰ প্লাছ অক্সিজেন ইকুৱেল টু ছালফাৰ ডাইঅক্সাইড। 10 নম্বৰ প্ৰশ্নটোৰ প্ৰয়োজন নাই, অধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে। কুৱেশ্যন নম্বৰ 12A সোণ, ৰূপ, প্লেটিনাম আদি ধাতুবোৰ পিটি পাতলৈ ৰূপান্তৰিত কৰিব পাৰি, তাৰোপৰি এইবোৰে সহজে বিক্ৰিয়া নকৰে, গতিকে ক্ষয় নাযায়। সেইকাৰণে সোণ, ৰূপ, প্লেটিনাম আদি গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছডিয়াম, পটাছিয়াম, লিথিয়াম এই ধাতুবোৰ অধিক সক্ৰিয়, গতিকে সহজে বায়ুৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে, সেই গতিকে এই ধাতুবোৰ তেলত ডুবাই ৰখা হয়। কুৱেশ্যন নম্বৰ চি আনসাৰটো হ'ব এলুমিনিয়াম অতি সক্ৰিয় ধাতু হোৱা স্বত্তেও বাচন বনাবলৈ ব্যৱহাৰ কৰা হয়, কাৰণ ই তাপৰ সুপৰিবাহী। কুৱেশ্যন নম্বৰ ডি আনসাৰ হ'ব ছালফাইড বা কাৰ্বনেট আকৰিকক প্ৰথমে অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়, কাৰণ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰাটো সহজ। কুৱেশ্যন নম্বৰ 13 নেমু বা তেতেলীত থকা এচিডে কপাৰৰ ওপৰত পৰা চামনি অৰ্থাৎ কপাৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি ইয়াক আঁতৰাব পাৰে। কুৱেশ্যন নম্বৰ 14 ধাতু আৰু অধাতুৰ ৰাসায়নিক পাৰ্থক্য কিছুমান দিয়া হৈছে। 1 নম্বৰতে হ'ব ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে, কিন্তু অধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে। ধাতুবোৰ বিদ্যুৎ ধনাত্মক অৰ্থাৎ ইলেক্ট্ৰন এৰি দিয়ে ধনাত্মক আধানলৈ ৰূপান্তৰিত হয়, অধাতুবোৰ বিদ্যুৎ ঋণাত্মক। পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৱে ধাতৱীয় হাইড্ৰক্সাইড উৎপন্ন কৰে, কিন্তু অধাতুৱে সাধাৰণতে পানীৰ লগত বিক্ৰিয়া নকৰে। এচিডৰ লগত বিক্ৰিয়া কৰি ধাতুৱে হাইড্ৰজেন গেছ উৎপন্ন কৰে, কিন্তু অধাতুৱে এচিডৰ লগত সাধাৰণতে বিক্ৰিয়া নকৰে। কুৱেশ্যন নম্বৰ 15 আনসাৰটো হ'ব ভণ্ড স্বৰ্ণকাৰজনে সোণৰ গহনাৰ পৰা কিছু পৰিমাণে চুৰ কৰি লৈ যাবৰ বাবে অম্লৰাজ ব্যৱহাৰ কৰা বুলি আমি ধাৰণা কৰিব পাৰোঁ। মনত ৰাখিবা, অম্লৰাজ হৈছে হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিডৰ 1:3 অনুপাতত প্ৰস্তুত কৰা এটা মিক্সচাৰ। কুৱেশ্যন নম্বৰ 16 আনসাৰটো হ'ব তীখা বা ষ্টীলত থকা আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি মামৰে ধৰিব, গতিকে গৰম পানীৰ টাব বনাওঁতে তীখা ব্যৱহাৰ নকৰি কপাৰ ব্যৱহাৰ কৰা হয়। Thank you for listening. Subscribe, like and share my videos.